আপোনাৰ বাৰু একচনীয়া মাটি আছে নেকি? যদি আপোনাৰ একচনীয়া মাটি আছে তেনেহলে আপোনাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এক বৃহৎ ঘোষণা কৰিছে। ৰাজ্যত এতিয়াৰে পৰা নাথাকিব আৰু একচনীয়া মাটিৰ ব্যৱস্থা। অচিৰেই সকলো একচনীয়া মাটিৰ গৰাকীয়ে পাব ম্যাদী পট্টা। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধেমাজিত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাজ্যত আৰু এতিয়াৰে পৰা নাথাকিব একচনীয়া মাটিৰ ব্যৱস্থা। অচিৰেই একচনীয়া মাটিৰ গৰাকীসকলে লাভ কৰিব ম্যাদী পট্টা। ৰাজ্যত সম্পূৰ্ণৰূপে একচনীয়া ম্যাদী ব্যৱস্থা বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধেমাজিত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মাটিৰ বাৰীৰ সংক্ৰান্তত এই গুৰুত্বপূৰ্ণ ঘোষণা আহিছে। জমাবন্দীৰ মাটিৰ ক্ষেত্ৰতো লোৱা হ'ব নতুন সিদ্ধান্ত। আনপিনে একচনীয়া মাটিৰ গৰাকীসকলক মাটিৰ পট্টা দিবলৈ মিছন বসুন্ধৰাৰ জৰিয়তে ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলিও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি জনাইছো নিউজ নাটকলৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, একচনীয়া মাটিৰ ব্যৱস্থা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। আৰু যদি আপোনাৰ ঘৰত একচনীয়া মাটিৰ পট্টা আছে তেনেহলে সেই পট্টাৰ বিনিময়ত আপোনালোকে লাভ কৰিব ম্যাদী পট্টা। একচনীয়াৰ ব্যৱস্থা নাইকিয়া হ'ব আৰু ম্যাদী পট্টা প্ৰদান কৰা হ'ব। আৰু এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ইতিমধ্যে জিলা পৰ্যায়ৰ বিষয়াসকলক এই সংক্ৰান্তত নিৰ্দেশ দিয়া হৈছে বুলিও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পূৰ্বৰ চৰকাৰসমূহে নকৰা কামসমূহ এই চৰকাৰে কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যিসমূহ গাঁও বা যিসমূহ অঞ্চল জৰীপ হোৱা নাই সেই অঞ্চলসমূহ জৰীপ চলি আছে। ছেটেলাইটৰ জৰিয়তে উপগ্ৰহৰ জৰিয়তে জৰীপ আৰম্ভ কৰা বুলিও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আটাইতকৈ ডাঙৰ খবৰ, এতিয়াৰে পৰা ৰাজ্যত নাথাকিব একচনীয়া ভূমি আৰু একচনীয়া ভূমিৰ বিপৰীতে ম্যাদী পট্টা প্ৰদান কৰা হ'ব। আৰু অচিৰে 2023 চনৰ পৰাই এই ম্যাদী পট্টা প্ৰদানৰ ব্যৱস্থা আৰম্ভ হ'ব। একচনীয়া নাইকিয়া কৰাৰ বাবে অচিৰেই কাম আৰম্ভ কৰা হ'ব। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মন্তব্য আগবঢ়াইছো। মিছন বসুন্ধৰাৰ জৰিয়তে মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰাত লাগি গৈছো আৰু লগত যিখিনি কেডেষ্ট্ৰেল ভিলেজ আছিল, তাৰমানে যি গাঁৱৰ মাটিৰ জৰীপ হোৱা নাছিল তাৰ জৰীপৰ কামো আমি আৰম্ভ কৰিছো। 2022 ডিচেম্বৰৰ ভিতৰত আমি জৰীপ শেষ কৰিম আৰু 23ত আমি মানুহক ম্যাদী পট্টা দিয়াৰ কাম আৰম্ভ কৰিম। মিছন বসুন্ধৰাৰ জৰিয়তে যি মানুহৰ একচনীয়া পট্টা আছিল, আবল্টিত মাটি আছিল, সেইবিলাকক আমি ম্যাদী পট্টা দিয়াৰ বাবেও কাম হাতত লৈছো। আৰু চৰকাৰখনে এই কামবিলাক যিবিলাক আগত অসমত হোৱা নাছিল, এই গোটেই কামবিলাক লাহে লাহে আমি কৰাৰ কাৰণে আৰম্ভ কৰিছো। মিছন বসুন্ধৰাৰ জৰিয়তে মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰাত লাগি গৈছো আৰু লগত যিখিনি কেডেষ্ট্ৰেল ভিলেজ আছিল, তাৰমানে যি গাঁৱৰ মাটিৰ জৰীপ হোৱা নাছিল তাৰ জৰীপৰ কামো আমি আৰম্ভ কৰিছো। 2022 ডিচেম্বৰৰ ভিতৰত আমি জৰীপ শেষ কৰিম আৰু 23ত আমি মানুহক ম্যাদী পট্টা দিয়াৰ কাম আৰম্ভ কৰিম। মিছন বসুন্ধৰাৰ জৰিয়তে যি মানুহৰ একচনীয়া পট্টা আছিল, আবল্টিত মাটি আছিল, সেইবিলাকক আমি ম্যাদী পট্টা দিয়াৰ বাবেও কাম হাতত লৈছো। আৰু চৰকাৰখনে এই কামবিলাক যিবিলাক আগত অসমত হোৱা নাছিল, এই গোটেই কামবিলাক লাহে লাহে আমি কৰাৰ কাৰণে আৰম্ভ কৰিছো। মিছন বসুন্ধৰাৰ জৰিয়তে মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰা নন কেডেষ্ট্ৰিয়েল গাঁও অৰ্থাৎ যিসমূহ গাঁও জৰীপ হোৱা নাছিল সেই গাঁওসমূহ জৰীপ কৰা আৰম্ভ কৰা হৈছে। জৰীপৰ বাবে কাম চলি আছে আৰু ডিচেম্বৰৰ ভিতৰতে সেই জৰীপ সম্পূৰ্ণ হ'ব। 2023 চনত ম্যাদী পট্টা প্ৰদান কৰা হ'ব। আনপিনে যিসকলৰ একচনীয়া ভূমি জৰীপ কৰা অঞ্চলত আছে তেওঁলোকে মে মাহৰ পৰাই লাভ কৰিব ম্যাদী পট্টা। আমি জনাইছো নিউজ নাটকত আজিৰ দিনটোত আটাইতকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত আৰু এতিয়াৰে পৰা নাথাকিব একচনীয়া মাটিৰ ব্যৱস্থা। মাটি বাৰীৰ কাম কাজ কৰিবলৈ চৰকাৰখনে আগভাগ লৈছে আৰু ইতিমধ্যে কাম আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বসুন্ধৰা এপৰ জৰিয়তে
ৰাজ্যৰ ভূমিৰ যি নতুন নীতি নিয়মৰ কথা নতুন বা ভূমি পট্টা প্ৰদানৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে জিলা পৰ্যায়ৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে জমাবন্দী ভূমিৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা নতুন নীতি নিয়ম কৰা হৈছে আৰু ৰাজ্যত অচিৰে একচনীয়া ব্যৱস্থাৰ যি ভূমি সেই ভূমি সম্পূৰ্ণৰূপে নাইকিয়া হ'ব একচনীয়া নাইকিয়া হ'ব আৰু সেই একচনীয়া পট্টাৰ বিপৰীতে লাভ কৰিব ম্যাদী পট্টা মে মাহৰ পৰাই পট্টা দিয়া কাম আৰম্ভ হ'ব আনপিনে যিসমূহ অঞ্চলত জৰীপ হোৱা নাছিলে নন কেডেষ্ট্ৰিয়েল ভিলেজ অৰ্থাৎ যিসমূহ গাঁও জৰীপ হোৱা নাছিলে সেই নন কেডেষ্ট্ৰিয়েল ভিলেজ অৰ্থাৎ জৰীপ নোহোৱা গাঁওসমূহতো জৰীপ আৰম্ভ হৈছে আৰু ডিচেম্বৰত এই জৰীপ শেষ হ'ব আৰু 2023 চনৰ 1 জানুৱাৰীৰ পৰাই 2023 চনৰ জানুৱাৰীৰ পৰাই লাভ কৰিব নন কেডেষ্ট্ৰিয়েল গাঁৱৰ লোকসকলেও ম্যাদী পট্টা এই মুহূৰ্তত আটাইতকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাটি বাৰীৰ যি সমস্যা সেই সমস্যাক লৈ সমাধানক লৈ কাম আৰম্ভ কৰা বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু নন কেডেষ্ট্ৰিয়েল গাঁও অথবা একচনীয়া ভূমিৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু অচিৰেই মাটি বাৰীৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে ম্যাদী পট্টা প্ৰদান কৰা হ'ব একচনীয়া ভূমিৰ গৰাকীসকলক আমি এই মুহূৰ্তত পুনৰবাৰ নিউজ দৰ্শকসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আগবঢ়াই প্ৰতিবেদনৰ পৰা বিদায় লৈছো মিছন বসুন্ধৰাৰ জৰিয়তে মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰাত লাগি গৈছো আৰু লগত যিখিনি নন কেডেষ্ট্ৰিয়েল ভিলেজ আছিল তাৰ মানে যি গাঁৱৰ মাটিৰ জৰীপ হোৱা নাছিল তাৰ জৰীপৰ কামো আমি আৰম্ভ কৰিছো 2022 ডিসেম্বৰৰ ভিতৰত আমি জৰীপ শেষ কৰিম আৰু 23ত আমি মানুহক ম্যাদী পট্টা দিয়াৰ কাম আৰম্ভ কৰিম মিছন বসুন্ধৰাৰ জৰিয়তে যি মানুহৰ একচনীয়া পট্টা আছিল আবল্টিত মাটি আছিল সেইবিলাকক আমি ম্যাদী পট্টা দিয়াৰ বাবেও কাম হাতত লৈছো আৰু চৰকাৰখনে এই কামবিলাক যিবিলাক আগত অসমত হোৱা নাছিল এই গোটেই কামবিলাক লাহে লাহে আমি কৰাৰ কাৰণে আৰম্ভ কৰিছো মিছন বসুন্ধৰাৰ জৰিয়তে মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰাত লাগি গৈছো আৰু লগত যিখিনি নন কেডেষ্ট্ৰিয়েল ভিলেজ আছিল তাৰ মানে যি গাঁৱৰ মাটিৰ জৰীপ হোৱা নাছিল তাৰ জৰীপৰ কামো আমি আৰম্ভ কৰিছো 2022 ডিসেম্বৰৰ ভিতৰত আমি জৰীপ শেষ কৰিম আৰু 23ত আমি মানুহক ম্যাদী পট্টা দিয়াৰ কাম আৰম্ভ কৰিম মিছন বসুন্ধৰাৰ জৰিয়তে যি মানুহৰ একচনীয়া পট্টা আছিল আবল্টিত মাটি আছিল সেইবিলাকক আমি ম্যাদী পট্টা দিয়াৰ বাবেও কাম হাতত লৈছো আৰু চৰকাৰখনে এই কামবিলাক যিবিলাক আগত অসমত হোৱা নাছিল এই গোটেই কামবিলাক লাহে লাহে আমি কৰাৰ কাৰণে আৰম্ভ কৰিছো